the channel GIRBANI'S. So, আজি আমি আবেলি এটি ব্লগ আৰম্ভ কৰিম। So, আজি আমি বনাবলৈ যাই আছো। কি বনাম? কঁঠালৰ কলপাত পিঠা বনাম। So, যেহেতু আমি কঁঠালৰ কলপাত পিঠা বনাম, so আমি কঁঠালৰ পিঠা এটি বনাম, সেইকাৰণে মই ৰাখিছোঁ নামটো কঁঠালৰ কলপাত পিঠা। So, এয়া মা ৰবা ভালকৈ দেখাই দিছোঁ। মা হাই, এয়া যিহেতু ঢেঁকীত আমাৰ দিগদাৰ হয়, সেইকাৰণে বেছিকৈ মিক্সিত কৰি আছোঁ। মিক্সিত পিঠাগুড়ি গুড়ি কৰিছোঁ আৰু যে বুলিবা আকৌ লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চাব, আৰু তেতিয়াহে গম পাব আমি কি আজি দেখুৱাবলৈ যাই আছোঁ আৰু কলপাত মানে কঁঠালৰ কলপাত পিঠাটো কেনেকৈ বনাম। ফ্ৰেণ্ডছ, এয়া হয় ভাতৰ চাউলৰ পিঠাগুড়ি, আৰু এতিয়া আমি এয়া গুড়া কৰা হৈ গ'ল। এতিয়া আমি ইয়াৰে আৰু মায়ে এতিয়া পিঠাগুড়িখিনি অকণমান ভাজি ল'ব, তেতিয়া বোলে পিঠাটো অকণমান ভাল হয়, আৰু তাৰ পাছত আমি কঁঠালটো বাকলিয়াম। এয়া পিঠাগুড়ি ভাজি আছে, এইফালেও আছে। আৰু আধা পিঠাগুড়ি আমি থৈ দিম। ফ্ৰেণ্ডছ, আমি এইখিনি ভজা হৈ গ'ল, আৰু এয়া আমি আকৌ চালি আছোঁ, কাৰণ এইবোৰ এনেকুৱা টান টান হৈ থাকে। তাৰপাছত আমি কঁঠালটো বাকলিয়াম, আৰু এয়া হৈছে কলপাত। এয়া আমি সমানত কাটিম কলৰ পাতটো, আৰু কঁঠালটো আমি চেকি ল'ম, তাৰে ৰসটো ল'ম। আমি ভালদৰে আপোনালোকক দেখুৱাম বাৰু। ফ্ৰেণ্ডছ, আমি এতিয়া কঁঠালটো এৰাই আছোঁ। এয়া বহুত আঠা আছে, পুৰত হ'লে অকণমান বেছিকৈ মিঠা মিঠা লাগে। সেইটো বাকলিয়াই লওঁ। এতিয়া আমি ইয়াত কঁঠাল চালিম। এয়া কঁঠাল ইয়াত চালি ল'ম। এয়া গুটিটো আমি উলিয়াই আছোঁ। এয়া এনেকৈ খুলি দিব লাগে, যাত ইয়াৰ ৰসটো তলত পৰে। এখন কাঁহী থৈছে, এয়া পৰিছে, এনেকৈ আমি চালি ল'ম। আৰু এয়া হৈছে পিঠাগুড়িখিনি আমি এয়া কৰি ল'লোঁ, আৰু এয়া কঁঠালৰ ৰসখিনি চেকি ল'লোঁ। তাৰপাছত এতিয়া আমি এইখিনি যোনটো আমি আটা পিছোঁ, সেনেকৈ পিচি ল'ব, আটা মাৰি মাৰি ল'ব, আৰু এয়া কঁঠালৰ লগত এনেকৈ মিক্স কৰি এয়া বাকীখিনি কি কৰিবা? এয়া ঢিলা হৈ গ'লে আকৌ দিগদাৰ। এনেকৈ কঁঠালৰ ৰসেৰে আমি কলপাতৰ পিঠাও বনাব পাৰোঁ। আমি এয়া ভীমকলৰ, আমি যে কওঁ আঠিয়া কল বুলি, সেয়াও আমি বনাব পাৰোঁ। এনেকৈ
নিচিনা চিষ্টেম আমি আজি ভীমকলৰ বনোৱা নাই তাতে আছে ভীমকল থৈ দিয়া কঁঠালৰে বনাওঁ মই আপোনালোকক ভীমকল দেখুৱাই দিছোঁ ইয়া ককাই আনিছিলে আৰু লগতে নেমু আনিছিলে আমি পিচি ল'ম আৰু এয়া বেছি ঢিলা হ'ল আৰু আমি সেইকাৰণে সেই পিঠাগুড়িখিনি থৈ দিছোঁ যাতে এইটো ঢিলা হ'লে আমি আকৌ সেই পিঠাগুড়িখিনি ইয়াত দি দিব পাৰোঁ ইয়া গাইজ এয়া চাওকচোন কিমান ধুনীয়া হৈ গ'ল ক্লে নিচিনা কিমান স্মুথ হয় চাওকচোন কালাৰে বেলেগ হৈ গ'ল য়েল্লো কালাৰ এতিয়া আমি কলপাত আনিম আৰু এয়া কলপাতত লৈ ইয়াত বিলিব আপোনালোকক মই দেখুৱাম আমি প্ৰথমতে এই বস্তুটো এনেকৈ এইখিনি ফালি এনেকৈ ফুল কৰিব লাগিব তাৰপাছত এইখিনি ফুল কৰা হোৱাৰ পিছত এটা লাড়ু বনাই ইয়াতে এইটো এনেকৈ হেঁচি দিব লাগিব এটা বেলিম ইয়া গাইজ এয়া চাওকচোন এয়া হৈছে পিঠা আৰু এয়া অকণমান সিজিব দিব লাগিব এয়া কলপাতখন সৰু হৈছে সেইকাৰণে অকণমান পিঠাখন ওলাই গৈছে আমি কঁঠাল পিঠা বনাই ল'লোঁ আৰু হঠাতে টুকু দাদা আহি গ'ল এয়া আৰু এয়া আমি এতিয়া চাকুৰে কাটি লৈ খাই আছোঁ চামুচেৰে আৰু এইখিনিতে মই ভিডিঅ'টো সামৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তাৰ কাৰণে আমি এয়া যিহেতু আহিছে সেইকাৰণে এয়া আমি চাহ দিম সেইকাৰণে এয়া আমি লৈছোঁ আৰু এইখিনিতে মই ভিডিঅ'টো সামৰিলোঁ বাই বাই